মিছ উপাসনা শৰ্মা। নামটো যিমানেই ধুনীয়া সিমানেই ধুনীয়া তাইজনীও। কলেজৰ চুৰিদাৰযোৰ, গলত বতাহৰ কোবত উৰুৱাই লৈ যাব খোজা দুপাট্টাখন, বতাহে কৰা আউলি বাউলি চুলি। উফ, তাইক প্ৰথম দেখাৰ পৰা আৰম্ভ হৈছিল মোৰ একপক্ষীয় প্ৰেম। এক অদ্ভুত অনুভৱ, যেন তাইৰ সৈতেই বিলীন হৈ যাম। প্ৰাপ্তিৰ হেনো শেষ নাই। মোৰ তাইক পালে বেলেগ একোৱেই নালাগে এই পৃথিৱীত। সেই মিছ উপাসনা শৰ্মা, তোমাৰ প্ৰেমত মই বৰ বেয়াকৈ পৰিছোঁ জানা। পিছে তুমি এই প্ৰেম নদীৰ পৰা মোক উঠাই দিব নালাগে। পাৰিলে এবাৰ মোৰ লগত তুমিও সহযোগ কৰা। তোমাক দেখা পালেই মন যায় হিন্দী ৰোমান্টিক চিনেমাৰ দৰে আঁঠুত আঁঠুত হৈ এবাৰ ভাল পাওঁ বুলি ক'বলৈ। সেই মিছ, কোৱা না এবাৰ ভাল পাওঁ বুলি, কোৱা না মোৰেই হম বুলি। হিয়া উজাৰি মৰম দিম, চোৱা না এবাৰ চকুত চকু তুলি। চকুৱেও কথা কয় বুজিলা মিছ উপাসনা শৰ্মা। এবাৰ মাত্ৰ চোৱা, তাতেই পাবা মোৰ প্ৰেমৰ প্ৰতিচ্ছবি। তুমি মাথো এবাৰ ভাল পাওঁ বুলি কোৱা না, লাহে লাহে মোৰ খোৱা না, মাথো এবাৰ কোৱা ভাল পাওঁ বুলি।